IPC ইণ্ডিয়ান পেনেল কোড 1860 এই আইনৰ অধীনতে দুৰ্ঘটনাৰ লগত জড়িত সকলোবোৰ মোকৰ্দমা চলি আহিছিল। সেই আইনৰ ধাৰা 279, ধাৰা 304A আৰু ধাৰা 338ৰ অধীনত দুৰ্ঘটনাৰ সৈতে জড়িত গাড়ী চালকৰ ওপৰত বিহিত আইনী ব্যৱস্থা লোৱা হৈছিল। সেই ধাৰা অনুসৰি অভিযুক্ত চালকৰ ওপৰত 2 লাখ টকা ভৰণী হিচাপে শাস্তি বিহা হৈছিল। সেই IPC 1860 আইনৰ ঠাইত BNS ভাৰতীয় ন্যায় সংহিতা আইন প্ৰণয়ন কৰা খবৰটোৱে ইতিমধ্যে বছৰৰ প্ৰথম অৱস্থাতে চাৰিওফালে চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ অসমতো গাড়ী চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ड्राइवर को एक्सीडेंट होने पर 10 लाख रुपए का जुर्माना। 1860 চনতে প্ৰণয়ন কৰা আইন এখনৰ উন্নীতকৰণ কৰাটো অৰ্থাৎ আপডেট কৰাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে, কাৰণ বৰ্তমান সময়ৰ পৰিস্থিতি ঠিক আগৰ দৰে হৈ থকা নাই। আজি নহয় কাইলৈ হ'লেও নিশ্চয় তাৰ উন্নীতকৰণৰ প্ৰসংগটো প্ৰাসংগিক হৈ পৰিবই। সেই দৃষ্টিকোণৰ পৰা চালে যি পদক্ষেপ তুলি লোৱা হৈছে সেয়া ঠিকেই আছে। ভাৰতীয় ন্যায় সংহিতা আইনৰ ধাৰা 104 আৰু 106ত গাড়ী মটৰৰ দ্বাৰা সংঘটিত হোৱা দুৰ্ঘটনাৰ ওপৰত লাগিব লগা আইনী ব্যৱস্থাৰ কথা উল্লেখ পোৱা যায়। সেই ধাৰা অনুসৰি চলন্ত অৱস্থাত এখন গাড়ীৰ দ্বাৰা যদি কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে আৰু গাড়ী চালকজনে সেই ঘটনাটো ওচৰৰ পুলিচ থানা নতুবা মেজিষ্ট্ৰেটক অৱগত নকৰায়, তেন্তে তাৰ বাবে 10 বছৰ পৰ্যন্ত জেল নতুবা 7 লাখ টকাৰ জৰিমনা বিহা হ'ব। সাধাৰণতে প্ৰায় দেখা যায় যে গাড়ীৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ব্যক্তিগৰাকীয়ে উচিত ন্যায় লাভ কৰাৰ পৰা বঞ্চিত হৈ পৰে। আনহাতে গাড়ী চালকগৰাকীয়েও কথাটো পুলিচক অৱগত নকৰি গুচি যোৱা দেখিবলৈ পোৱা যায়। এতিয়াৰ পৰা তেনে কৰিব নোৱাৰিব। আঘাতপ্ৰাপ্ত লোকজনক উচিত চোৱা চিতা কৰিহে গাড়ী চালকজন আইনী মেৰ পেছৰ পৰা বাচিব পাৰিব। কোনো বেমাৰৰ বাবে ভিডিঅ'ত দেখা মানুহবোৰ বাগৰি পৰা নাই। হয়, এয়া হৈছে চীনত প্ৰণয়ন কৰা জেনেৰেল প্ৰিন্সিপলছ অৱ চিভিল ল' অৱ দ্য পিপুলছ ৰিপাব্লিক অৱ চাইনা নামৰ আইনৰ পৰিণাম। চীনৰ এইখন আইনৰ ধাৰা 119ত উল্লেখিত তথ্য মতে চীনত কোনোবাই যদি কাৰোবাক শাৰীৰিক ক্ষতিসাধন কৰে, আঘাতপ্ৰাপ্ত লোকজন সুস্থ হৈ নুঠালৈ গোটেইবোৰ ভৰিব লাগিব। লগতে যদি আঘাতপ্ৰাপ্ত লোকজন চিৰদিন অসুস্থ হৈ পৰে, জীয়াই থকালৈ কাৰীয়ে আঘাতপ্ৰাপ্ত লোকজনৰ ভৰণ পোষণ বহন কৰিব লাগিব। 20 নৱেম্বৰ 2006 সিদিনা পেং ইউ নামৰ ব্যক্তিগৰাকী ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোঁতে সন্মুখত চুচুলেন নামৰ মহিলাগৰাকী মাটিত পৰি আঘাতপ্ৰাপ্ত হোৱা চকুত পৰিছিল। দয়ালু পেং ইউৱে লগে লগে চুচুলেনক মাটিৰ পৰা উঠাই ওচৰৰ হস্পিটেলত ভৰ্তি কৰায়। হস্পিটেলত ধৰা পৰে যে আঘাতপ্ৰাপ্ত চুচুলেনে 2খন ভৰি চাৰ্জাৰী কৰিব লাগিব। চাৰ্জাৰী পইচা পেং ইউৰ পৰা আদায় কৰিবলৈ আদালতত চুচুলেনে এই আৰোপ লগালে যে পেং ইউৱে আঘাত কৰাৰ বাবেহে চুচুলেনৰ চাৰ্জাৰী কৰিব লগা হৈছিল। স্পষ্ট প্ৰমাণৰ অভাৱত ধাৰা 119ৰ অধীনত পেং ইউৱে আদালতৰ নিৰ্দেশ মৰ্মে চাৰ্জাৰী গোটেই খৰচ উঠাব লগা হৈছিল। গোটেই ঘটনাটোৱে তাৰ পাছৰে পৰা চীনত আতংকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তেতিয়াৰে পৰা লাহে লাহে চীনত যেন মানৱতা সমাপ্তি ঘটিবলৈ ধৰিছিল। বাটত পৰি থকা আঘাতপ্ৰাপ্ত ব্যক্তিক উঠাবলৈ আগুৱাই যাবলৈ কোনো মানুহে সাহস নকৰা হ'ল। তাৰ সমান্তৰালকৈ কিছু দুষ্ট প্ৰকৃতিৰ লোকে তাৰ পৰা লাভ আদায় কৰিবলৈ অপচেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছিল। বহু লোকে ভুৱা দুৰ্ঘটনাত পতিত হৈ গাড়ী চালকৰ পৰা বুজন পৰিমাণৰ ধনৰাশি আদায় কৰিবলৈ প্ৰয়াস কৰা দৃশ্য সহজলভ্য হৈ পৰিছিল। এতিয়া কথা হ'ল, ভাৰততো যি হিট এণ্ড ৰানৰ দৰে নতুন আইন প্ৰণয়ন কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে, পৰিণতি স্বৰূপে চীনত দেখিবলৈ পোৱা একেখন ছবি আমাৰ ভাৰততো সহজলভ্য হৈ পৰিবলৈ গৈ আছে নেকি? ভাৰতীয় চালকসকল শংকিত হৈ উঠাৰ কাৰণ হ'ল, দুৰ্ভাগ্যক্ৰমে ক'ৰবাত কেনেবাকৈ যদি নঘটিবলগীয়া কিবা এটা হৈ যায়, তেনে 5 বছৰৰ উপাৰ্জন এদিনতে ঢুকাই যাব। সাধাৰণতে গাড়ী চালকসকলে ক্ষতিপূৰণ ৰূপে 7 লাখ টকা ভৰাৰ সামৰ্থ্য নিশ্চয় নাই, নতুবা 10 বছৰ জেল খাটিবলগীয়া হ'লে ঘৰ সংসাৰ চলোৱাত নিশ্চয় সমস্যাৰ সৃষ্টি হ'ব। সেয়ে ঠায়ে ঠায়ে এই আইনৰ বিৰুদ্ধে চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ड्राइवर को एक्सीडेंट होने पर 10 लाख रुपए का जुर्माना देना पड़ेगा प्लस 10 साल की सजा। अगर एक ड्राइवर के पास जो 500 रुपए कमा रहा है, वो अपना परिवार पालेगा कि 10 लाख रुपए देगा? প্ৰাপ্ত তথ্য অনুসৰি গৃহমন্ত্ৰী এই সন্দৰ্ভত বৈঠকত বহিছে। সকলোবোৰ আগপিছ চালি জাৰি চাইহে সেই আইন প্ৰণয়ন কৰা হ'ব বুলি ইতিমধ্যে প্ৰতিবাদকাৰীক আশ্বাস দিয়া হৈছে।
ভাৰতৰ দৰে দেশ এখনত এতিয়াও এনেকুৱা অধিক মানুহ দেখিবলৈ পোৱা যায় যি কিছুমান দিশত বিশেষভাৱে এতিয়াও সজাগ নহয়। বহু লোকে নিজৰ সাংবিধানিক অধিকাৰৰ কথাবোৰক লৈও অৱগত নহয়। ভাৰতত ক্ৰমাৎ বাঢ়ি অহা জনসংখ্যালৈ চাই, অবাধ গতিত আহ-যাহ কৰা গাড়ী মটৰলৈ চাই আৰু তাৰ পৰা হ'ব পৰা দুৰ্ঘটনাৰ ওপৰত গভীৰ চিন্তা চৰ্চা কৰি BNS আইনখনৰ মাধ্যমেৰে কিছুমান ধাৰা উন্নীত কৰা হৈছে। একেখিনি সময়তে বিবেচনা কৰিব লগা কথাটো হ'ল, সেই আইনখনে ভাৰতৰ দৰে দেশ এখনত চীনৰ দৰে ছবি এখন কঢ়িয়াই আনিব নেকি? যদি সেইখন আইনে চীনত দেখিবলৈ পোৱা ছবিখনৰ পুনৰাবৃত্তি ভাৰতত হোৱাৰ সম্ভাৱনা কঢ়িয়াই ফুৰে, তেন্তে তাৰ প্ৰতিবাদ নিশ্চয় হোৱা উচিত। আনহাতে আইনখনৰ জৰিয়তে যদি গাড়ী চালকৰ মাজত সতৰ্কতামূলক জাগৰণৰ সৃষ্টি হয়, নিশ্চয় সেয়া গ্ৰহণযোগ্য। কাৰণ তাৰ ফলত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা নিশ্চয় কমিব। দুৰ্ঘটনাত মৃত্যুবৰণ কৰাটো কাৰোবাৰ বাবে বিগ ব্ৰেকিং নিউজ ৰূপে বিবেচিত হ'ব পাৰে, কাৰোবাৰ বাবে আকস্মিক দুৰ্ঘটনা হ'ব পাৰে। কিন্তু সেই দুৰ্ঘটনাই নমাই অনা কাৰোবাৰ জীৱনৰ কলা দিনবোৰে জীয়াই থকা চাকি গছি নমাই দিব পাৰে।